নাজিৰা নগৰ বিহু সুৰক্ষা সমিতিৰ সৌজন্যত আৰু লগতে আমাৰ সামাজিক অনুষ্ঠান প্ৰেৰণাৰ উদ্যোগত আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি চাৰণ সভা এখন অনুষ্ঠিত কৰিছোঁ। তাৰ লগতে আমি গীতে মাতে বন্তি প্ৰজ্বলন। আজি ভূপেন দাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, যিহেতুকে ভূপেন হাজৰিকাদেৱৰ 12 বছৰ হৈ গ'ল আমাৰ মাজত নাই। তেখেতক শ্ৰদ্ধা নিবেদি নাজিৰা সামাজিক অনুষ্ঠান প্ৰেৰণা আৰু বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আজি নাজিৰাবাসীক একত্ৰিত কৰি